কাম কৰিবলৈ নিদিয়ে কিয় নিদিয়ে তেওঁলোকে কৈছে যে সাৰ্ভে কৰিলে ডাক নম্বৰ দিব লাগিব পাত্তা দিব লাগিব তেতিয়া এটো প্ৰাইভেট মাটি সব ইন্ডিভিজুৱেল ব্যক্তিগত মাটি হৈ যাব তেতিয়া কোম্পানী সকলক দিব নোৱাৰিব বা আপোনাৰ তেওঁলোকৰ এই CMEM মিনিষ্টাৰ MP সকলে নিজৰ নামত মাটি গ্ৰহণ কৰিব নোৱাৰিব সেই কাৰণে সাৰ্ভে কৰিবলৈ নিদিয়ে এতিয়া সাৰ্ভে নকৰি পেলাই গোটেইখিনি মাটি সৰকাৰি মাটি বুলি দেখুৱাই এই গোটেই সৰকাৰি মাটি আসলে সৰকাৰি মাটি নহয় তাত সব মালিক আছে শ বছৰৰ পৰা এই সৰকাৰি মাটি নহয় এইবিলাক সব মালিক আছে এই মালিক সকলক মাটি নিদি পেলাই MP MLA মিনিষ্টাৰ CMEM সকলে আকৌ বোধহয় আমাৰ চিফ মিনিষ্টাৰ তেওঁলোকে নিজৰ নামতে পাতা কৰি সেই পাতাটো আকৌ ৰাখি কিছুমানটো ৰাখিবলৈ নহয় কম্পেনসেশন পাবলৈ সেই আম্বানি আদানি সকলক দি পেলাই কম্পেনসেশন পাবলৈ তেওঁলোকে হেতু সাৰ্ভেটো বাধা দিছে হেতু এটা কথা শেষ হোৱা নাই এটো চলি আছে হাইডেল প্ৰজেক্ট বহুত ঠাইত হাইডেল প্ৰজেক্ট কৰি আছে এতিয়া ৰিসেন্টলি আমাৰ অকল কাৰ্বি আংলঙৰ ভিতৰত নহয় বৰ্ডাৰতো আপোনালোকে শুনিছে হবলা এজন মানুহ এই 2 দিন মান আগতে মৰিছে 9 তাৰিখ হবলা 9 তাৰিখতে এজন মানুহ মৰি গল মেঘালয় বৰ্ডাৰত তাতো মাটি গোটেইখিনি গিভ এণ্ড টেক পলিচি বুলি আমাৰ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয় চিফ মিনিষ্টাৰ তেওঁলোকে সহি কৰিছিল বলে কোনটো মাটি আসামৰ মাটি কোনটো এৰিয়া মেঘালয় দিছে হেতু ৰাজ্যক নকয় কিন্তু দিলেই অলৰেডি মেঘালয় সকলে গম পায় কোনটো মাটি তেওঁলোকে পাইছে কিন্তু আমাৰ কাৰ্বি আংলঙৰ মানুহ বিলাক নাজানে কোনটো মাটি লুকক দিয়া হৈ গল মেঘালয় দিয়া হৈ গল হেতু কাৰণতে তাত কাজিয়া হৈ গল আৰু মানুহ এজন মৰি গল আৰু এজনো বোধহয় মৰিব আৰু ইনজুৰ্ড 18 জন 18 জন ইনজুৰ্ড হৈ আছে হেতুহে প্ৰবলেম আমাৰ মেঘালয় ফালে আৰু নাগালেণ্ড বৰ্ডাৰত আৰু হেইফালে আমাৰ কাৰ্বি আংলঙৰ পৰা গোটেইখিনি আমটেৰিঙৰ পৰা একেবাৰে ঔগুৰিলৈকে গোটেই কাৰ্বি আংলঙৰ মাটি হোজাই ডিস্ট্ৰিক্টত দি দিলে আৰু নগাঁও ডিস্ট্ৰিক্টত দি দিলে আৰু মৰিগাঁও ডিস্ট্ৰিক্টত দি দিলে হেতু আমাৰ মানুহ সকলৰ পৰা একো এপ্ৰুভেল লোৱা নাই ডিসকাশনো কৰা নাই তেনেকা কৰি গল আৰু হেইফালে গোলাঘাট ডিস্ট্ৰিক্টতো ডলামাৰা